ৰুচিকৰ খাদ্য কোনে নিবিচাৰে মিঠা টেঙা নিমখীয়া তিতা আমাৰ জিভাখনেনো কাক পাহৰিব পাৰে যদি সুবিধা পাওঁ একো নেৰি একে সময়তে সকলোবোৰ উদৰস্থ কৰিবলৈ আমি প্ৰস্তুত কিন্তু কেতিয়াবা বাৰু আপোনাৰ মনলৈ আহিছেনে যে এনে ধৰণৰ খাদ্য গ্ৰহণ শৰীৰৰ বাবে কিমান উপযোগী বা স্বাস্থ্যৰ বাবে কিমানেই বা পুষ্টিকৰ মন কৰিছেনে এনে ধৰণৰ খাদ্য দেহত প্ৰৱেশ কৰিছে ঠিকই কিন্তু উপকাৰতকৈ অপকাৰহে অধিক কৰিছে গতিকে জিভাৰ জুতি বিচাৰি বাছ বিচাৰ নকৰি খাদ্য খোৱাৰ আগতে কোনো এবিধ খাদ্য আনবিধৰ লগত একেলগে খোৱাটো উচিত হ'বনে এইদৰে খাদ্য খালে দেহত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নেকি তাক আমি বিচাৰ কৰিছোনে মন কৰিছেনে এনে ধৰণৰ খাদ্য দেহত প্ৰৱেশ কৰিছে ঠিকই উপকাৰতকৈ অপকাৰহে অধিক কৰিছে গতিকে জিভাৰ জুতি বিচাৰি বাছ বিচাৰ নকৰি খাদ্য খোৱাৰ আগতে কোনো এবিধ খাদ্য আনবিধৰ লগত একেলগে খোৱাটো উচিত হ'বনে এইদৰে খাদ্য খালে দেহত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নেকি তাক আমি বিচাৰ নকৰোঁ ফলত জুতি বিচাৰোঁতে আমাৰ সুস্থ দেহটো হৈ পৰে অসুস্থ নিভাজ ছাপোৰ্টৰ আজিৰ ভিডিঅ'ত আহাৰ গ্ৰহণৰ ক্ষেত্ৰত বাধ্যবাধকতা সন্দৰ্ভত কিছু আলোচনা কৰিম নমস্কাৰ দৰ্শক মই জয়ন্ত মাধৱ বৰা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান সময়ত মানুহৰ এটা ডাঙৰ সমস্যা হৈছে কোনবিধ খাদ্য কোনবিধৰ সৈতে একেলগে খাব লাগে তাৰ সম্যক সচেতনতা নথকাটো ফলত পেটত গৈ এবিধে আনবিধৰ লগত বিৰোধ সৃষ্টি কৰে আয়ুৰ্বেদৰ ভাষাত ধাতুৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰে আৰু আহাৰবিধ হৈ যায় বিৰুদ্ধ আহাৰ বা ইনকম্পেটিবল ফুড আয়ুৰ্বেদিক শব্দ ধাতু মানে শৰীৰৰ সেইবিলাক ৰাসায়নিক পদাৰ্থ যাৰ দ্বাৰা শৰীৰটোৰ শাৰীৰিক প্ৰক্ৰিয়া ক্ৰুটি বিচ্যুতি নোহোৱাকৈ চলি থাকে খোৱা আহাৰ পাচন ক্ৰিয়াৰ ফলত দুটা ভাগত বিভক্ত হয় এভাগে দেহটোক পুষ্টি সাধন কৰে আৰু আন ভাগ অৱশেষ হিচাপে শৰীৰৰ পৰা ওলাই যায় আয়ুৰ্বিজ্ঞানৰ মতেদি পুষ্টি কাৰ্যত ব্যৱহৃত ভাগটোৰ পৰা শৰীৰত 7 প্ৰকাৰ ধাতুৰ নিৰ্মাণ হয় সেইবিলাক হৈছে প্লাজমা তেজ পেশী চৰ্বি হাড় মজ্জা আৰু বীৰ্য আহাৰ বিৰুদ্ধ হৈ পৰিলে এই ধাতুৰ নিৰ্মাণত জটিলতাৰ সৃষ্টি হয় ফলত শৰীৰ হৈ পৰে ৰোগীয়া এতিয়া আহোঁ মূল বিষয়লৈ কোনবিলাক খাদ্য একেলগে খালে এবিধে আনবিধৰ বিৰোধ কৰে ফল আমি সকলোৱে খাওঁ গুণগতভাৱে আঙুৰ আম আনাৰস আদি অধিক টেঙা কম পৰিমাণে মিঠা শ্ৰেণীৰ ফল আপেল মধুৰিআম লিচু আদি অধিক মিঠা কম পৰিমাণে টেঙা শ্ৰেণীৰ ফল আৰু কল কঁঠাল আদি মিঠা শ্ৰেণীৰ ফল মিঠা শ্ৰেণীৰ ফলত ফ্ৰুক্ট'জ নামৰ চুগাৰ বা চেনিবিধ থাকে বাবে ই মিঠা হয় টেঙা শ্ৰেণীৰ ফলত চাইট্ৰিক মেলিক ফেনলিক আদি এচিড বা অম্ল থাকে বাবে ই টেঙা হয় চুগাৰ আৰু এচিড সম্পূৰ্ণ বিপৰীত স্থিতিত থকা দুটা ৰসায়ন গতিকে অধিক টেঙা আৰু অধিক মিঠা ফল একেলগে খালে বিৰুদ্ধ ভোজন হয় ফাষ্ট ফুডৰ দোকানত দহি কচুৰি খোৱাসকলৰ বাবে কৈছোঁ দৈ এবিধ গধুৰ আহাৰ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে আৰু ময়দাটো থাকে প্ৰচুৰ প্ৰ'টিন গতিকে ইও গধুৰ আহাৰ দুবিধ গধুৰ আহাৰ একেলগে সোমালে মানুহৰ দেহে ইয়াৰ বোজা বহন কৰিব নোৱাৰা হয় ফলত খাদ্যৰ পচন সুকলমে নহৈ সৃষ্টি হয় গেছ গতিকে ময়দাৰে তৈয়াৰী চিংৰা পৰঠা আদি দৈৰ লগত একেলগে খোৱা অনুচিত ই বিৰুদ্ধ ভোজন প্ৰ'টিন সমৃদ্ধ নিৰামিষ খাদ্য য'ত চৰ্বি থাকে প্ৰচুৰ পৰিমাণে যেনে গাখীৰ আৰু প্ৰ'টিন সমৃদ্ধ আমিষ খাদ্য যেনে মাছ মাংস একেলগে মিলাই খালে শৰীৰত যথেষ্ট বেয়া প্ৰভাৱ পৰে ই বিৰুদ্ধ ভোজন বিভিন্ন প্ৰকাৰৰ দালি যেনে ৰহৰ মগু মচুৰ আদিতো প্ৰচুৰ প্ৰ'টিন থাকে গতিকে ই গধুৰ আহাৰ একেলগে ইয়াক প্ৰ'টিন সমৃদ্ধ আমিষ খাদ্য যেনে মাছ আৰু মাংসৰ লগত খোৱাটো উচিত নহয় যিকোনো প্ৰ'টিনযুক্ত খাদ্য খোৱাৰ পিছত গৰম চাহকাপ খালে গৰম চাহকাপে পাকস্থলী প্ৰ'টিনক
মাত্ৰাধিক কঠিন কৰি তোলে আৰু সোনকালে খাদ্য হজম নহৈ সৃষ্টি হয় ৰোগৰ আৰু ভোজন হৈ পৰে বিৰুদ্ধ। উদাহৰণ দিওঁ ৰ'ব। ৰাতিপুৱা ব্ৰেকফাষ্টত সুস্বাদু পৰঠাখন আৰু মটৰ পনীৰ চব্জিখন খাই যে গৰম চাহকাপ খাই দিয়ে তেনেকৈ নাখাব। কোনো ধৰণৰ গৰম খাদ্যৰ লগত কোল্ড ড্ৰিংকছ বা ফ্ৰিজৰ ঠাণ্ডা পানী নাখাব। ই বিৰুদ্ধ ভোজন। কম পৰিমাণে বা অধিক পৰিমাণে টেঙা ফলৰ লগত গাখীৰ খালে হৈ পৰে বিৰুদ্ধ ভোজন। গতিকে টেঙা ফলৰ মিল্ক শ্বেক খোৱাটো ত্যাগ কৰক। এবিধ মিঠা ফল কঁঠালৰ লগত গাখীৰ একেলগে খোৱাটো অনুচিত। আয়ুৰ্বেদৰ মতেদি গাখীৰ আৰু কল একেলগে খোৱাটো উচিত নহয়, কাৰণ পটেছিয়াম আৰু প্ৰটিন জাতীয় খাদ্য গধুৰ আহাৰৰ শ্ৰেণীত পৰে। গাখীৰত থাকে প্ৰটিন আৰু কলত থাকে পটেছিয়াম। গতিকে দুইবিধ একেলগে পেটত পৰিলে হজম সোনকালে নহয় আৰু পেটৰ বিভিন্ন সমস্যাৰ লগতে বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগ উৎপন্ন হয়। বিপৰীতে কল খাব লাগে ঘিউৰ লগত। ফলত পাচন শক্তি বাঢ়ি যোৱাৰ লগতে দেহেও পায় পৰিপূৰ্ণ পৰিপুষ্টি। যিকোনো শুকান ফল যেনে খেজুৰ, বাদাম আদি গাখীৰৰ লগত একেলগে খাব পাৰি। খাদ্যত সমান পৰিমাণৰ ঘি আৰু মৌ মিলাই খালে খাদ্য বিহতুল্য হয়। গতিকে 2 চামুচ ঘি ল'লে 1 চামুচ মৌ বা 2 চামুচ মৌ ল'লে 1 চামুচ ঘি লৈ পৰিমাণৰ তাৰতম্য ৰাখিব লাগে। শেষত কওঁ, যিকোনো গধুৰ খাদ্য খোৱাৰ পিছত অকণমান মিঠৈ খাব, তেতিয়া পাচন ক্ৰিয়া সুকলমে চলিব। দৈনন্দিন জীৱনত প্ৰকৃত সজাগতাৰ অভাৱত আমি বিৰুদ্ধ ভোজন গ্ৰহণ কৰি আহিছোঁ বা প্ৰাধান্য দি আহিছোঁ আৰু ধীৰে ধীৰে আয়ুস কমি যোৱাৰ লগতে দৃষ্টিহীন, নপুংসক, পেটৰ সমস্যা, ছালৰ সমস্যা, কেঁচুমূৰীয়া, কেঞ্চাৰ আদি ৰোগৰ মুখলৈ শৰীৰটোক ঠেলি দিছে। খাদ্যৰ প্ৰতি সচেতন হওক আৰু নিৰোগী শৰীৰ লাভ কৰক। ভিডিঅ'টো কেনে পালে জনাব। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।